হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই পম্পী দিহিঙীয়া। আশা কৰোঁ সকলোৰে ভালে আছে। মোৰো ভালেই বাৰু। আজি আমি গৈ আছোঁ মাইথঙত অনুষ্ঠিত হোৱা টাই আহোম ফেষ্টিভেললৈ। মোৰ লগত এয়া মা আৰু সৰু ভাইটি গৈছে। এয়া আমি আহি পাই গ'লোহি। চাৰিওফালৰ পৰিৱেশটো সকলোকে এবাৰ দেখাই দিছোঁ, চাওকচোন। প্ৰথমে আহি গ'লোঁ ফটো মাৰোঁ বুলি। ফটো মেইন নহয়নে বাৰু? আৰু এয়া চাওকচোন, বিভিন্ন ধৰণৰ ফুলৰ পুলি এনে থোৱা নাই আকৌ দেই, বিক্ৰী কৰি আছে। আহি অলপ বহি ল'লোঁ। এয়া আকৌ আহোমৰ চাংঘৰ। আজিকালি মানুহে চাংঘৰত প্ৰায় নাথাকে, নহয়নে বাৰু? সৰু ভাইটি আৰু মই উঠিয়ে গ'লোঁ। বৰ ভাল লাগে আকৌ দেই। এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া কাপোৰ আনিছে। মায়ে কিবা এটা চাইছে ৰ'ব, মোক লৈয়ে দিয়ে নি। ইখন সিখন চাই মেলি এখন লৈ দিছে বাৰু। গালে এখন পাই গ'লোঁ আহিয়ে। মাৰ আকৌ মোলৈহে চিন্তা, মই ভিডিঅ' বনাই থাকোঁ যে। এয়া চাওক, ইয়াত আহোমৰ সকলো ড্ৰেছ পাব, পুৰুষ মহিলা সকলোৰে। ইয়াত আকৌ পুতলা কেনেকুৱা লাগে আপোনাক তেনেকুৱা পাব। ইয়াত 150 বেগ দি আছে। কেনেকুৱা ডিজাইনৰ লাগে আপোনাক? মায়ে তেল ল'লে বাৰু, ভাল লাগিল। ইয়ালৈ বিভিন্ন ঠাইৰ পৰা আহিছে বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ। কাপোৰ, কেৰুমণি, ঢোল পেঁপা, পুতলা, বেগ, আহোমৰ হেংদাং ইত্যাদি ইত্যাদি। এয়া চাওক, কাঠৰ বস্তু যি লাগে তাকে পাব। কাঠৰ ৱাল হেংগাৰ, বেগ, জাপি, জীৱ জন্তু, কলহ ইত্যাদি বহুত। মই চাই আছোঁ, মাক কৈছোঁ কোনটো লওঁ। ল'লোঁ বাৰু এটা। বহুত দাম আকৌ দেই, সৰু বস্তু হ'লেও। তাতে মই লগৰ এজনী লগ পাই গ'লোঁ বহুত দিনৰ মূৰত। অলপ কথা পাতিলোঁ। এয়া মাৰ লগত কিবা এটা খাওঁ বুলি আহিলোঁ। আহি গ'ল আমাৰ অৰ্ডাৰ, চিকেন পকৰা। খাই লওঁ দেই এতিয়া। এয়া প্ৰগ্ৰেম চাওঁ বুলি আহিলোঁ। পেহা পেহীহঁতৰ গ্ৰুপ সকলোৱে উপস্থিত কৰা। ভণ্টিক লগ পাই গ'লোঁ, পেহা পেহীহঁতো আহিছে। মই ইয়াৰিং চাই আছোঁ, কেনেকুৱা লাগিছে বাৰু। ভিডিঅ' বনাবৰ কাৰণে লৈ ল'লোঁ দুইযোৰো। এয়া আকৌ আহোমৰ ৰহি আৰু গাহৰি পোৰা। এতিয়া আমাৰ খুৰা খুৰীহঁতৰ দোকানখন দেখাওঁ ৰ'ব।
স্প্ৰাইট পটেটো পানী পুৰি ব্ৰেড চপ আলু চপ আৰু কিবা কিবি পাই যাব। এয়া মই কি কৰি আছোঁ বাৰু? মুঠি খাৰু খুলি আছোঁ। যাওঁতে কিবা কিবি পিন্ধিব লাগিব নহয়, ঠাণ্ডা ঠাণ্ডা বহুত। আমি ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু আপোনালোকে কোন কোন আহিছিল বাৰু? কমেণ্ট কৰি জনাব দেই। বাই বাই, ঘৰলৈ যাওঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।